क'क्राझार रेलवे स्टेशनाव हरखाबै नायगिदिंहैदों रायजो सभानि एमपि रोनगोरा नार्जारि। स्टेशनखौ फोजौखांहोनांगौ आयदानि सायाव रेलवे बिफाननि बिबानगिरिफोरजों सावरायलायदों एमपि रोनगोरा नार्जारि। बीटीसीनि गाहाय राजथावनि नोगोर क'क्राझार सहराव थानाय क'क्राझार रेलवे स्टेशननि थासारिखौ नायगिदिंहैनायजों लोगोसे स्टेशनखौ फोजौखांहोनांगौ आयदानि सायाव रेलवे बिफाननि बिबानगिरिफोरजों सावरायलायदों एमपि रोनगोरा नार्जारिया। क'क्राझारनि गागि नोगोरारि आरो मेलेमजिबिफोरजों मोनसे थान्दै हानजायाबो क'क्राझार रेलवे स्टेशनखौ नायगिदिंहैनायाव एमपि रोनगोरा नार्जारिजों लोगोआव दंफायोमोन। तो আজি আমি কোকৰাঝাৰ ৰেলৱে ষ্টেচন পৰিদৰ্শন কৰিছোঁ। বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলৰ সিনিয়ৰ ষ্টুডেণ্ট প্ৰগ্ৰাম আছে। ইয়াৰ নেতৃত্বত আছে আমাৰ সুৰজ নাৰ্জাৰী ছাৰ, একেবাৰে আমাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল আছিলে, আৰু আমাৰ এছএন সিং ডাঙৰীয়া আছে, তেখেতেও মানে প্ৰাক্তন আমাৰ ভাইচ প্ৰিন্সিপাল আছিলে, আৰু আমাৰ বহুত সিনিয়ৰ ষ্টুডেণ্ট ইয়াত উপস্থিত আছে। একেলগে আমি কোকৰাঝাৰ ৰেলৱে ষ্টেচন ৰিলেটেড কিছুমান ইছ্যুজ ইয়াৰ ওপৰত আমি আমাৰ সুপাৰিনটেণ্ডেণ্ট কোকৰাঝাৰৰ ৰেলৱে ষ্টেচন সুপাৰিনটেণ্ডেণ্ট তেখেতৰ লগত আমি কথা পাতিছোঁ, আৰু যি অভিযোগ আছে আমাৰ জেনেৰেল পেচেঞ্জাৰসকলে যিটো ভুগি আছে ইয়াৰ ওপৰত আমি চৰ্চা কৰিছোঁ। বিভিন্ন দিশত আমি চালোঁ। ইয়াত 3-4টামান মেইন ইছ্যুজ আছে। প্ৰথম কথাটো হ'ল ৰেলৱে ষ্টপেজৰ ক্ষেত্ৰত কেইটামান গাড়ী ইয়াত ষ্টপেজৰ খুব প্ৰয়োজন আছে। আমাৰ মানে দিল্লী বাউণ্ড যোৱা, চাউথ বাউণ্ড যোৱা, আৰু আমাৰ সাজা যিটো এক্সপ্ৰেছ আছে, যিটো আমাৰ কি কয় এইটো দেওঘৰলৈ যোৱা, তেনেকৈ কিছুমান মানে ট্ৰেইন ষ্টপেজৰ খুব প্ৰয়োজন আছে। সেইটো আগৰে আছিলে, কিন্তু এতিয়া ৰিভাইভ কৰাৰ কাৰণে সকলো ৰাইজে ইয়াত বিচাৰিছে। প্ৰথম কথাটো হ'ল কোকৰাঝাৰ ৰেলৱে ষ্টেচন হ'ল বড়োলেণ্ডৰ মাজেদি যোৱা একমাত্ৰ আমাৰ ইয়াৰ ৰেল ষ্টেচন, আৰু বিটিআৰ অঞ্চলৰ সকলো ৰাইজে যিটো ইয়াৰ হেডকোৱাৰ্টাৰ আছে আমাৰ বড়োলেণ্ডৰ, ইয়াৰ বিজনেছেই হওক, পেচেঞ্জাৰে বিভিন্ন আমাৰ দেশৰ বিভিন্ন অঞ্চলত যোৱাই হওক, থ্ৰু কোকৰাঝাৰ ৰেল ষ্টেচন দি যাব লগা হয়। তো মেইন এটা ৰেল ষ্টেচন, গতিকে ইয়াত এমিনিটিজবিলাক ভালকৈ কৰিব লাগে। ইয়াৰ ৰেল ষ্টেচন এক্সপেনশ্যন হ'ব লাগে, আৰু ওপৰেদি অভাৰ যিটো ফুটব্ৰিজ সেইটো একেবাৰে প্ৰয়োজন আছে ইয়াত। তাৰপিছত ইয়াত ড্ৰিংকিং ৱাটাৰ ফেচিলিটিছো খুব প্ৰয়োজন আছে। ৱাটাৰ লগিঙৰ এটা ইছ্যুজ ইয়াত আছে, সেইটো মানে ঠিক কৰিব লাগে। বাকী টিকেট কাউণ্টাৰ আজিৰ তাৰিখত কোকৰাঝাৰৰ চাউদাৰ্ণ পাৰ্টত আছে, নৰ্দাৰ্ণ পাৰ্টত নাই। এতিয়া আমাৰ ৰাইজে অসুবিধা হয়, পট কৰি আহি পেলাই টিকেট কাটে, চবেতো মোবাইলত যেতিয়া নোৱাৰে, কিছুমান অসুবিধা আছে। তো গতিকে সেইখিনি অসুবিধাবিলাক আঁতৰিবৰ কাৰণে আমি কেনেকৈ সমাধান কৰা যায় সেই দিশত আলোচনা আমি কৰিছোঁ। একেলগে আমি পৰিদৰ্শন কৰিলোঁ ষ্টেচন, আমাৰ সুপাৰিনটেণ্ডেণ্টৰ লগত, তেখেতৰ লগতো আমি কথা পাতিলোঁ। তো আমাৰ কথাটো হ'ল এই ইছ্যুজবিলাক সমাধান কৰিবৰ কাৰণে কৰ্তৃপক্ষৰ ওপৰত আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি আলোচনা কৰি পেলাই ভাবিছোঁ, যদি ইতিমধ্যে আমাৰ ছিনিয়ৰ ষ্টুডেণ্ট ফৰামে অলৰেডি দাবী পত্ৰ পঠিয়াই দিয়া হৈছে আমাৰ আলিপুৰদুৱাৰ ৰেলৱে ডিভিজনত, আৰু ইয়াৰ ওপৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থা এতিয়ালৈকে ফ'ল' আপ একশ্যন লোৱাটো আমি দেখিবলৈ পোৱা নাই, মোক যিটো কোৱা হৈছে। সেইকাৰণে আমি একেলগে আহিছোঁ, পৰিদৰ্শন কৰিলোঁ। আজিৰ পৰা আমি ফ'ল' আপ একশ্যনটো ল'ব বিচাৰিছোঁ। আমি থ্ৰু প্ৰপাৰ চেনেল আমি কেনেকৈ কোকৰাঝাৰ ৰেলৱে ষ্টেচনখন আমি উন্নতি কৰিব পাৰোঁ, ইয়াৰ সমস্যাবিলাক কেনেকৈ সমাধান হ'ব পাৰে, সেইটো দিশত আমি ৰিলেটেড কনচাৰ্ণ মিনিষ্ট্ৰীৰ লগতো আমি যোগাযোগ কৰিম, আৰু ৰিলেটেড ডিপাৰ্টমেণ্টৰ লগত আমি যোগাযোগ কৰিম। আৰু আমি আশাবাদী ভাৰত চৰকাৰে, ৰেলৱে মিনিষ্ট্ৰীয়ে এইখিনি যিটো অসুবিধা আছে, অসুবিধা আঁতৰিবৰ কাৰণে নিশ্চয় কাম কৰিব। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত কোকৰাঝাৰটো মেইন ষ্টেচন হয়। তাৰ পশ্চিমত চেঁচাপানী ৰেলৱে ষ্টেচন আছিলে। এটা সময়ত সেই চেঁচাপানী ৰেলৱে ষ্টেচনটো ধুনীয়াকৈ চলিছিলে, কিন্তু আজিৰ তাৰিখত চেঁচাপানী ৰেলৱে ষ্টেচন অলপ এবাণ্ডন হৈ আছে। তো গতিকে এটা কনচেপ্ট ৰাইজে বিচাৰি আছে। কোকৰাঝাৰ ৰেলৱে ষ্টেচন যিটো অলপ কনজাষ্টেড হৈ আহিছে, কাৰণ আমাৰ কোকৰাঝাৰ টাউন হিচাপে ইয়াৰ মিউনিচিপালিটি হৈ গ'ল, ইয়াৰ মানে বহুত মানুহ ইয়াত আহি পেলাই ইয়াত ৰেচিডেঞ্চ হৈ গ'ল, মানুহৰ কনজাষ্টেশ্যনটো বেছি বাঢ়ি গ'ল। তো গতিকে ৰাইজে এটা ফিলিং হৈছে যে আকৌ ৰেল ষ্টেচন আৰু নতুন এটা মানে ক'ৰবাত এটা কৰা যাওক।
তেনেকৈ যদি চিন্তা যদি আমি কৰোঁ, ওচৰতে আমাৰ চেঁচাপানী ৰেল ষ্টেচন অলৰেডি আছে। সেই ষ্টেচনখন যদি আমি ৰিভাইভ কৰোঁ, নিউ কোকৰাঝাৰ বুলি আমি এটা মানে ৰেল ষ্টেচন আমি ডেভেলপ কৰিব পাৰোঁ। তো এনটিআৰ কোকৰাঝাৰ সমস্যাবিলাক সমাধান হ'ব, সেইখিনি আমি লক্ষ্য কৰিছোঁ। এই বিষয় লৈ পেলাই আমি কনচাৰ্ণ অথৰিটিৰ লগত আমি কথা পাতিম, ৰেলৱে মিনিষ্টাৰৰ লগত আমি কথা পাতিম। ইয়াৰ উপৰিও আমাৰ গোসাইগাঁও যিটো ৰেল ষ্টেচন আছে, তাতো কিছুমান মানে লং ৰান যিবিলাক ট্ৰেইন আছে, সেই ট্ৰেইনবিলাকৰ মানে ষ্টপেজৰ খুব প্ৰয়োজন আছে। সেইটো ইছ্যুটো লৈ পেলাই আমি কথাটো পাতিম। নিশ্চয় আমি সেই দাবীটো লৈ পেলাই কনচাৰ্ণ অথৰিটিৰ লগত আমি কথাটো পাতি ল'ম।